নমস্কাৰ। আজি আহকচোন ঘৰতে বহি আমি কি কৰোঁ, চুলিখিনি স্মুথ কৰোঁ। আপোনাৰ চুলি যদিও ষ্ট্ৰেইট নহয়, ৱেভি হয়, মূৰটোৰ ৱেভি হয় নাইবা কাৰ্লি হয়, তো সেই চুলিখিনি যত্ন কৰি আমি কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰোঁ। চুলিখিনি স্মুথ হ'ব লাগে। স্মুথ হ'লে চুলিখিনি দেখাত ভাল হয়, নিজৰো ভাল লাগে। যদি ক'ৰবাত যাব হ'লে আপোনাৰ চুলিখিনি য'ত লাগি থাকে, চুলিখিনি আঁচোৰোতে বহুত টাইম লাগে, তেতিয়ালৈকে নিজৰ ওপৰতে খং উঠি চুলিখিনি ষ্ট্ৰেইট কিয় নকৰিলোঁ। কিন্তু মই আপোনাক এনেকুৱা এটা ৰিমেডি দিম যিটো মই ব্যৱহাৰ কৰোঁ, যাৰ ফলত আপোনাৰ কাৰ্লি নাইবা ৱেভি চুলিখিনিও দেখাত আপোনাৰ স্মুথ হ'ব, দেখাত ভাল লাগিব, আপোনাৰ চুই ভাল লাগিব। মোৰ চুলিখিনি দেখিছেনে? মই আজি ব্যৱহাৰ কৰিছোঁ কাৰণে মোৰ একদম চুট নাইকিয়া, ধুনীয়া স্মুথ হৈ আছে। ষ্ট্ৰেইট নহয়, মোৰ চুলিখিনি ৱেভি হয়, কিন্তু মোৰ চুলিখিনি কোনো ধৰণৰ জট নাইকিয়া, ধুনীয়া স্মুথ হয়। কি কৰিব তাৰ কাৰণে? তাৰ কাৰণে অকণমান যত্ন কৰিব। সপ্তাহত আপুনি 2 দিন তেল লগাব, নাৰিকল তেল লগাব, আৰু নাৰিকল তেলত আপুনি কি লগাব জানে? যেন মিক্স কৰি নাৰিকল তেল, তিল তেল আৰু কৰ্পূৰ যে আমি যে ঘৰতে খাওঁ কৰ্পূৰটো, সেই কৰ্পূৰ এফোঁটা দিবচোন। দি ধুনীয়াকৈ অকণমান কুহুমীয়া গৰম কৰিব। কুহুমীয়া গৰম কৰা যেতিয়া হৈ যাব, এফোঁটা কৰ্পূৰ তাতে সানি দিব আৰু সেই তেল মালিচ কৰিব, আপোনাৰ চুলি গুৰিত কৰিব হা। সপ্তাহত 2 দিন কৰিব। যদি পাৰে বেলেগক লগাই দিব ক'ব। তাৰপিছত আপুনি মূৰটো ধুই দিব। আপোনাৰ দেখিব চুলিখিনি স্মুথ হৈ যাব। আৰু মই আজি যিটো ক'ব আহিছোঁ ৰিমেডি, সেইটো একদম ইজি হয়। তাৰ কাৰণে আপুনি ক'তো 1 ঘণ্টা বহি থাকিব নালাগে। মই যেনেকৈ কৰোঁ সেইটোৱেই দেখাম মই। ধৰক মই ডভ চেম্পু ব্যৱহাৰ কৰোঁ। মই এপেকেট ডভ চেম্পু লৈছোঁ। ডভ চেম্পু এপেকেট ল'ব, নাইবা আপুনি যি চেম্পু ব্যৱহাৰ কৰে সেয়া চেম্পু এটা ল'ব, এটা পাত্ৰত ল'ব, নাৰিকল তেল ল'ব। আৰু এটা কথা, যদি আপোনাৰ চুলিখিনি বহুত তেলেতীয়া হয়, তেতিয়াহ'লে নাৰিকল তেল একদম অকণমান ল'ব। আৰু যদি আপোনাৰ চুলিখিনি বহুত ড্ৰাই হয়, তেতিয়াহ'লে তেলৰ পৰিমাণটো বঢ়াই দিব আৰু এচামুচ এল'ভেৰা জেল দিব। এল'ভেৰা জেল আপুনি পৰিমাণটো বাঢ়ি গ'লে একো প্ৰব্লেম নাইকিয়া, কমাই নিদিব, এচামুচ দিব, তাতকৈ বেছিকৈ দিব। এল'ভেৰা জেল দি গোটেইখিনি মিক্স কৰিব। মিক্স কৰি তাত অকণমান পানী দিব। পানী দি ধুনীয়াকৈ মিশ্ৰণ এটা তৈয়াৰ কৰিব। আৰু এটা কথা কওঁ হা, আপুনি যেতিয়া হেয়াৰ ৱাছ কৰিব, শুকান চুলিত চেম্পু কেতিয়াও নলগাব। চুলিখিনি সদায় তিয়াই ল'ব আৰু ডাইৰেক্ট চেম্পু চুলিত নলগাব, পানীৰ লগত মিক্স কৰিহে লগাব। মই কোৱা ৰেমেডিটো ধুনীয়াকৈ মিক্স কৰিব। মিক্স কৰি আপোনাৰ চুলিখিনি হেয়াৰ ৱাছ কৰিবচোন। হেয়াৰ ৱাছ কৰি ৰিজাল্টটো চাব আপোনাৰ কেনেকুৱা স্মুথ হৈছে। আপোনাৰ চুলিখিনি চিল্কি নহ'লেও, ধৰক আমাৰ কি হয়, চুলিখিনি স্মুথ হ'ব লাগে। চিল্কিটো কি হয়, ষ্ট্ৰেইট চুলি যেতিয়া আমি ষ্ট্ৰেইটনিং কৰোঁ তেতিয়া চিল্কিনেছটো বেছি আহে। আমাৰ কাৰ্লি চুলি, ৱেভি চুলিবোৰ কি লাগে, স্মুথ হ'ব লাগে। তো মোৰ চুলিখিনি চাব, কোনো ধৰণৰ জট নাই। আজি মই আপোনালোকক কোৱা ৰেমেডিটো বনাইছোঁ, এয়া চাওক, কোনো ধৰণৰ জট নাই। মই হেয়াৰ ৱাছ কৰি আহিছোঁ, মই এতিয়ালৈকে কমেই কৰা নাই। তো আপোনালোকে লগাই চাওকচোন, আৰু লগাই কেনে পালে মোক জনাব হা। বহুত ধুনীয়া হয়। সপ্তাহত 2 দিন 3 দিন যেনেকৈ তেনেকেই কৰিব পাৰিব। আৰু থেংক ইউ।